চৰকাৰৰ আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। অন্যতম আজি এটা গুৰুত্বপূৰ্ণ কথা, আমি এটা বিশেষ সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ। যিহেতু অশোক সিংঘাল ডাঙৰীয়া পূৰ্বতে আছিল গুৱাহাটী উন্নয়ন আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী। সেই সময়ত গুৱাহাটীবাসীৰ যি জ্বলা যন্ত্ৰণা, এজাক বৰষুণ দিলে বানপানী হয়, বানমুক্ত অসম কৰাৰ যিটো বিজেপিৰ সুশাসন দিম বুলি কোৱা, বিজেপিৰ দুৰ্নীতিমুক্ত প্ৰশাসন কৰিম বুলি কোৱা বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি পালন কৰিম বুলি কৈ তেওঁলোকে প্ৰায় 15 কোটি টকাৰ দুৰ্নীতি কৰিছে 10খন ছুপাৰ চাকাৰ ক্ৰয়ৰ নামত। সেই ছুপাৰ চাকাৰসমূহ গুৱাহাটী মিউনিচিপালিটি কৰ্পোৰেশ্যনে যিমান দামত ক্ৰয় কৰিছে, ব্যক্তিগতভাৱে যি তথ্য প্ৰতিদিন আৰু অন্যান্য বাতৰি কাকতত ওলাইছে, তাৰ পৰা দেখা গৈছে যে গুৱাহাটী মিউনিচিপালিটি কৰ্পোৰেশ্যনে 10খন ছুপাৰ চাকাৰ কিনিছে 25 কোটি 73 লাখ টকাত, আৰু ব্যক্তিগতভাৱে কিনিবলৈ গ'লে এখন ছুপাৰ চাকাৰ TPS কোম্পানীয়ে প্ৰায় 1 কোটি 1.5 কোটি টকা দিয়ে। ইয়াৰ অৰ্থ হ'ল যে এই গোটেইখিনিৰ কাৰণে প্ৰায় এখন ছুপাৰ চাকাৰত 1 কোটি 30 লাখতকৈ অধিক কমিশ্যন অশোক সিংঘালৰ দিনত খোৱা হৈছে, যিটো কমিশ্যন নাখাওঁ দুৰ্নীতিমুক্ত প্ৰশাসন কৰিম বুলি কোৱা এজন মন্ত্ৰীৰ। আৰু এই মন্ত্ৰীক নিয়মমতে মুখ্যমন্ত্ৰীয়ে বৰ্খাস্ত কৰিব লাগিছিল, বৰ্খাস্ত নকৰি তেখেতক জলসিঞ্চন বিভাগটো ৰাখি থলে। এই জলসিঞ্চন বিভাগতো দুৰ্নীতি হৈছে, যাৰ ফলত বিধানসভাত আমাৰ প্ৰশ্নৰ উত্তৰত আহিছে যে সদনত ভুৱা তথ্য দিয়া হ'ল। আৰু এই তেখেতৰ PA এজন আছে ভূঞা নামৰ, এই ভূঞা নামৰ ব্যক্তিজনে জইণ্ট ভেঞ্চাৰ খুলিছে কেইজনমান ব্যৱসায়ীৰ লগত, কিবা চেচান নামৰ এজন সুমিত চেচান আৰু কাৱাৰ লগত। কিন্তু জইণ্ট ভেঞ্চাৰ কৰিবলৈ যি কোম্পানী ফাৰ্ম ৰেজিষ্ট্ৰেশ্যনৰ পুলিচ ভেৰিফিকেশ্যন বাধ্যতামূলক, বিশ্বনাথ চাৰিআলি অথবা গুৱাহাটীত বাসস্থান থকা ভূঞা নামৰ ব্যক্তিজনৰ ফাৰ্মখনক পুলিচ ভেৰিফিকেশ্যন দিছে নলবাৰীৰ SPয়ে। আৰু এনেকৈ এটা দুৰ্নীতি কৰিছে। প্ৰথমে সেই দুৰ্নীতি কৰি ৰেজিষ্ট্ৰেশ্যন কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেওঁ অশোক সিংঘালৰ PA বুলি কোৱা শুনিছোঁ আমি, আৰু এটা ৰাষ্ট্ৰীয় দলৰো তেওঁ সদস্য, যিটো দল এটা সময়ত ভাৰত চৰকাৰে বেন কৰিছিল দুবাৰকৈ। সেই দলৰ সদস্যজনৰ ফাৰ্মখনে এতিয়া অসমৰ কোটি কোটি টকাৰ কাম কৰিছে আৰু পানী ওলোৱা নাই। এই দুইটা দুৰ্নীতিৰ বিষয়ে আলোচনা বিচাৰিছিলোঁ, আলোচনা নকৰিলে সদন কমিটিৰ কথা কৈছিলোঁ, সদন কমিটি দিয়াৰ নিয়ম নাই বুলি কৈছে, যিটো একেবাৰে মিছা কথা। কাৰণ শাসক পক্ষৰ বিধায়ক যেনেকৈ থাকে, শাসক পক্ষৰ ফালৰ পৰাই অধ্যক্ষ নিৰ্বাচিত হয়। অসম গণ পৰিষদৰ চৰকাৰৰ বিৰুদ্ধে ষ্টেট ফেডৰ চাউল কেলেংকাৰী আৰু অসম বীজ নিগমৰ আলু কেলেংকাৰীৰ বিৰুদ্ধে গণেশ কুটুম ডাঙৰীয়া অসম গণ পৰিষদৰ অধ্যক্ষ থাকোঁতে অসম বিধানসভাৰ সদন কমিটি কৰি দুৰ্নীতি নিৰ্মূল কৰাৰ এটা প্ৰয়াস কৰিছিল। এই চৰকাৰখনে মুখত কয় দুৰ্নীতিমুক্ত সুশাসন, কিন্তু আজি তেওঁলোকে প্ৰটেকশ্যন দিছে। সদনত যিসকল শাসকীয় পক্ষৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ আছে, অন্যান্য মন্ত্ৰী আছে, তেখেতসকলৰ এই কথা ক'বলৈ সাহস হোৱা নাই যে দুধ কা দুধ পানী কা পানী, এই কথাটো নকৈ